স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল মুনমি হাজৰিকাৰ নামৰ চেনেলটিলৈ। সো ফ্ৰেন্ডছ, আজি মই আপোনালোকৰ বাবে লৈ আহিছো অমৃত বৃক্ষ আন্দোলনৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত এটি ভিডিঅ'। আমিনো কিদৰেনো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিলে 10,000 টকা পাব পাৰি এই সম্পৰ্কে এটি ভিডিঅ' লৈ আহিছো। সো ফ্ৰেন্ডছ, বলকচোন তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টে আপোনালোকে aba.assam.gov.in বুলি সাৰ্চ কৰিব। তাৰ পাছত তিনডালাছত ক্লিক কৰিব। তাৰ পাছত ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। 2023 চনত যিটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে বহাই দিব। তাৰ পাছত জেনেৰেট OTPত ক্লিক কৰি OTPটো বহাই দিব। তাৰ পাছত সাবমিট কৰি দিব। এয়া মোৰ ফুল নেম আৰু এড্ৰেছ আহি গৈছে। ইয়াৰ পাছত ৰিনিউত ক্লিক কৰিব। এয়া মোৰ ৰেনুৱেল ছাকচেছফুল দেখাইছে। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি গৈছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো স্ক্ৰীনশ্বট লৈ থ'ব, নহ'লে লিখি ৰাখিব। তাৰ পাছত আপোনালোকে লগইন নাওত ক্লিক কৰিব। ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু OTP বহাব। তাৰ পাছত লগইন কৰি আপোনালোকে নিজৰ ডাটাখিনি চাব পাৰিব। এয়া মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কেটেগৰী, SSG নেম, ফুল নেম, মোবাইল নম্বৰ, সম্পূৰ্ণ এড্ৰেছ সকলোবোৰ ওলাই গৈছে। আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটাত ক্লিক কৰি আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰিব পাৰিব।